চক বস্তাত একদম খুব ধুনীয়াকৈ লাইনকৈ এইফালে একদম তালৈকে ৰুইছে। এইখিনি ভোট জলকীয়া পুলিখিনি ইয়াতে পচাই লৈছে এনেকৈ পিপি দি পেলাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাম ভোট জলকীয়া খেতি। ভোট জলকীয়া কেনেকৈ ৰোপণ কৰা হয়, ৰোৱাৰ পিছত কি কি প্ৰতিপাল থাকে আপোনালোকক দেখুৱাম। তো চাব ভিডিঅ'টো। এইটো ভোট জলকীয়া খেতি কৰিও আজিকালি বহুত নিবনুৱা যুৱক যুৱতী স্বাৱলম্বী হ'ব পাৰে কৰোঁ বুলি ক'লে ভালকৈ। তো চাব ভিডিঅ'টো কেনেকৈ কি কৰিছে। আমাৰ স্থানীয় এজন দাদাই ইয়াতে কৰিছে ভোট জলকীয়া খেতি খুব ধুনীয়াকৈ। মই আপোনালোকক দেখুৱাইছোঁ। চক বস্তাত একদম খুব ধুনীয়াকৈ লাইনকৈ এইফালে একদম তালৈকে ৰুইছে। এইফালে বেডতো আছে বাৰু এইবিলাক একদম সেই তালৈকে বেডত কেনেকৈ ৰুইছে এনেকৈ ঢিপ তুলি লৈছে ধুনীয়াকৈ লৈ পেলাই। এইটো পুলিটো দেখিছে, অলপ অলপ এনেবোৰ শুকান গোবৰো দি লৈছে, চূণ দিছে। তাৰপৰা ব্ৰাইট নালাগিবৰ কাৰণে এইটো ব্ৰাইট ৰক্স নে কি বুলি দাদাই সেইটো কৈছে, দৰৱটো দি ধুনীয়াকৈ এইবোৰ ৰুইছে। তো ভোট জলকীয়া খেতিটো এটা একদম লাভজনক খেতি বুলি মই জানো, আপোনালোকেও জানে। তো এইটো খেতি কৰিও আপোনালোক স্বাৱলম্বী হ'ব পাৰে। দাদাই আচলতে খুব ধুনীয়াকৈ এয়া কৰিছে চক। তো এই তালৈকে আছে এইখিনি বস্তাখিনি, এইফালেও আছে। এনেকৈ কৰি সোনকৈ কৰিব লাগিব বস্তুটো, আৰু পানী জমা হ'ব নালাগিব। অকণমান ঠাইবোৰ ওখ হ'লে ভাল হয়, পানীটো বাগৰি যোৱাকৈ। তেনেকৈ এইফালে এনেকৈ বাউণ্ডেৰীটো তলত ওপৰত মানে এইটো এনেকৈ চটি দি দিছে, আৰু তলত এইবোৰ বস্তা মাৰি দিছে মুৰ্গী সোমাব নোৱাৰাকৈ। আচলতে মুৰ্গীয়ে খুচৰি দিয়ে, মুৰ্গী সোমালে এনেকৈ গোটেই বাউণ্ডেৰীটো এই এটালৈকে এনেকৈ কৰি এইবোৰ নেট মাৰি থোৱা আছে মুৰ্গী সোমাব নোৱাৰাকৈ। এইবিলাক বস্তাত এনেকৈ ধুনীয়াকৈ ৰোপণ কৰি থোৱা আছে পুলিবিলাক। এইটো পানীটো সদায় দিব লাগে নে কি দাদা? দুদিনমান এনেকৈ ৰেগুলাৰ দিব লাগিব ন? এই পুলিটো আপুনি ঘৰতে পচাইছে নে কি? ঘৰতে পচাইছে ন? এই ৰুওঁতে কিবা কিবি দি ল'ব লাগিব নেকি? ভেঁকুৰৰ কি ব্যৱহাৰ কৰে আপুনি? হয় নি? এই ভেঁকুৰৰ সেইটো দৰৱটো দি আৰু এনেকৈ ৰুব, চূণ তুণ কিবা দিব লাগে নি? হয় নি? অঁ 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 অঁ। আৰু পুলিবোৰ এইবোৰ ঘৰতে পচাইছে চাগে ন? আৰু এই বেডত যে এইবোৰ ৰুই থৈছে, বেডত ৰোৱাবিলাকো সেই তেনেকেই মানে এইবোৰ হেৰি ফুলিবলৈ লাগিবলৈ মানে কিমান দিন লাগিব? এইটো আপোনাৰ 4 মাহমান লাগিব। এতিয়া আপোনাৰ মোৰ 1.5 মাহমান হৈছেগৈ ৰোৱা। 1.5 মাহ হৈ গ'ল ন? 1.5 মাহত এনেকুৱা হৈছে। গেপটো কিমান দিছে এজোপাৰ পৰা এজোপালৈ? এইটো 2.5 ফুট মানকৈ আছে। 2.5 ফুট মানকৈ আছে ন? ইয়াত কিমান পুলি ৰুই থৈছে আপুনি? মোৰ এতিয়া ইয়াত 60-70টামান পুলি আছে। 560-70টামান ন? জলকীয়া পুলিখিনি চব তেখেতে ইয়াতে পচাই লৈছে। দিব লাগিব নি পিছত? আৰু ইয়াত এতিয়া কি কাম আছে ন এইবিলাকত? খুঁটি মাৰিব লাগিব, খুঁটি মাৰি বান্ধিব লাগিব। খুঁটি কিমান দিনৰ মূৰত মাৰিব লাগিব খুঁটি? 2 ফুট 2.5 ফুটমান হ'লে চব খুঁটি মাৰি পেলাই বান্ধি দিম এনেকৈ ৰছী দি পেলাই। তাৰপিছত তেতিয়া মানে জলকীয়া যোৱা বতাহে কোবালেও ইফালেও নাযায়, ইফালেও নাযায়। ফুলতো দৰৱ চব মাৰিব লাগিব চাগে? সেইটো কি দৰৱ মাৰিব? এইটো ছুপাৰ পাৰফেক্ট মাৰোঁ মই। ছুপাৰ পাৰফেক্ট মাৰে ন? সেইটো কি পোকৰ কাৰণে? আৰু জলকীয়াটো যে খুব সৰি যায় যে মানে ঠাৰিতে মানে অকণমান হেৰি হয়, ছুপাৰ পাৰফেক্টটো মাৰি দিলে ৰৈ যাব। অঁ সেইটো সৰু সৰু পোকে খায়। হয় নি? সেইটো ছুপাৰ পাৰফেক্ট বুলি এটা দৰৱ আছে, সেইটো মাৰিব লাগিব। যিটো মানে সৰি যায় যে ভোট জলকীয়াটো কুমলীয়া হৈ থাকোঁতে সেইটো মাৰিব। তো এইখিনি খুঁটি মাৰিব লাগিব। কেইফুট হ'লে মাৰিব লাগিব বুলি কৈছে? 2 ফুট 2.5 ফুটত মাৰি দিম। তো 2 ফুট 2.5 ফুটত এইখিনি খুঁটি মাৰি মাৰি বান্ধিবনিটোহে আপোনালোকক দেখুৱাইছোঁ এতিয়া। পিছত মই এইবোৰ ফুলা লগা গোটেইখিনি আপোনালোকক ভিডিঅ'টো বনাই দিম। এইখিনি টাইম লাগিব লাগোঁতে। তো এইখিনি মই পিছৰ আকৌ এটা ভিডিঅ' আপোনালোকক বনাই দেখুৱাম ধুনীয়াকৈ। তো এতিয়ালৈ আপোনালোকক এইটোকে দেখুৱাই মই ভিডিঅ'টো সামৰণি মাৰিছোঁ।